Hello guys, good morning. Welcome back to my YouTube channel. মই এতিয়া অলপ নদীত ফুৰিব যাম আপোনালোকে ভিডিওটো চাই থাকক এইটো ৰাস্তাটো চাকচোন গহা নিচিনা দেখা পায় ন সো গাইস মই ফাইনালি আহি পালো নদীত এইটো চাওক ভুটান পাহাৰ So friend, আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে শেয়াৰ কৰি দিব ভিডিওবোৰ লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ আশীৰ্বাদত যাতে মই অতি সোনকালে 1k সাবস্ক্ৰাইবাৰ পাব পাৰো গতিকে আপোনালোকে মোক প্লিজ ভিডিওটো শেয়াৰ কৰি দিব So friend, মই এতিয়া আমলখি গছৰ তলত যাই আছো আপোনালোকে ভিডিওটো সম্পূৰ্ণলৈকে চাই থাকিব মই জংগলৰ মাজতে আছো নদীটো পাৰ হলো এতিয়া যাই আছো আমলখি গছৰ তলত চাব নেকি আছে বহুত গছ আছে আমলখি এইটো চাব চাই থাকক ভিডিওটো সম্পূৰ্ণলৈকে লাষ্টলৈকে চাই থাকিব সো গাইস ফাইনালি আহি পালো আমলখি গছৰ তলত চাওক আমলখি লাগি আছে কিন্তু বেছি নাই আৰু এক মাহমান আগতে আহিব লাগিছিল আমলখিবোৰ সবে খাই ঘৰত লৈ গ'ল এই চাওক আমলখি গছটো চাওক এইটো চাব আমলখি খাই কিনে দেখাব লাগিব নেকি আপোনালোকক ৰ'ব ভিডিওটো চাই থাকক এণ্ড ফাইনেলি আমি আৰু এটা বেলেগ গছৰ তলত আহিলোঁ চাওক কেনেকৈ লাগি আছে সিটো গছত ইমান নাছিল চ' ফ্ৰেণ্ড ফাইনেলি মোৰ হাতত চাওক আমলখি আপোনালোকৰ চাগে জিভা দি পানী পৰি আছে ন যদি খাব খুজিছে কমেন্ট কৰিব শেয়াৰ কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব মই একদম আপোনালোকৰ ঘৰত গৈ ডেলিভাৰী কৰি থৈ সো ফ্ৰেণ্ড বাই এতিয়া আমি ঘৰলৈ যাই আছো ভিডিওটো ইখিনে আৰু বেছি দীঘলীয়া নকৰো সো ফ্ৰেণ্ড প্লিজ আকৌ এবাৰ কৈছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শেয়াৰ কৰি দিব কমেন্ট কৰি দিব বাই বাই